এই সকল লোকক কৈছোঁ মই পৃথিৱীত দুটা জাতি আছে, এটা পুৰুষ আৰু আনটো হৈছে মহিলা। এইটো এইবাৰ দৰ্শন কৰিবলৈ গৈছোঁ, পাৰোঁ আৰু নাজানো আৰু ফাইনেলি দৰ্শন কৰিলোঁ আৰু মানুহ চাম মেইন মন্দিৰ। ৱাও চাপ য'ত কৃষ্ণই এই বাগানত গৰু চাইছিল, সেই হেৰিখিনি পুৰা গৰু চাৰো হয়, গৰু কৃষ্ণৰে হেৰি, এইটো কৃষ্ণ আৰু এইফালে আছে ফুলনি, সেইফালে এইটো কৃষ্ণ, চব কৃষ্ণৰে আৰু সেইফালে পানী আছে, সেইফালে যাই আছে। ধূপ কেনেকুৱা এটা ধূপ, এতিয়া ৰাতি হ'ব না, এইটো ধুনীয়াকৈ একদম পুৰা লাইটেৰে একদম মজা লাগিব আৰু ৰাতি হোৱাকৈ ৰখি আছোঁ। 8টা মানত আমি যাম আৰু 6:30 বাজি গ'ল, 8টা মানত যাম, মন্দিৰটো ভালকৈ চাই কিনে যাম আৰু সেইফালে কি আছে দেখাম। বাকী ৰাতিপুৱা উঠিলোঁ, উঠাৰ লগে বৰষুণ মাৰিলাম, তাৰপিছত আৰু ক'ৰবাত গ'লোঁ, মানে বহুকেইটা মন্দিৰ দৰ্শন কৰিলোঁ, ক'ৰবাত বন্ধ আছে, ক'ৰবাত খোলা আছে, ক'ৰবাত মোবাইল এলাও নাই। আমি যেইখিনি পাৰিছোঁ ভিডিঅ'ৰ জৰিয়তে যিখিনি মোবাইল দি তাৰমানে এলাও আছে মনে মনে কৰি আছোঁ আৰু সেইখিনি দেখুৱাইছোঁ আৰু আপোনালোকক কি কৰিম আৰু আনলিমিটেড ভিউ এটা চাই লওঁ। চব কৃষ্ণ কৃষ্ণ, চব কৃষ্ণ। কৃষ্ণ ৰথ, গাইজ বাকী ঠিকেই আছে, চব কৃষ্ণ কৃষ্ণ, কিন্তু ৰাধাটো থাকিলে ভাল লাগিল হয়, ৰাধাটোহে নাই। আপোনালোকো আহি যাওক এই জেগাত, বৃন্দাবন, ইয়াত ধুনীয়া এটা ভিউ, সঁচাই ভাল লাগিছে এটা আহি কিনে, এটা মানে কি ক'ম আৰু ফিলেই বেলেগ এটা। পুৰা একদম ৰাতি এই মন্দিৰটো লাইট জ্বলাকৈ ৰখি আছো। চাগে আৰু গাইজ এই মন্দিৰটোত আহি কিনে এইটোৱে ফিল হৈছে যে কিছুমানে যে হিন্দু মুছলমান হিন্দু মুছলমানক লৈ ভিডিঅ' বনাই থাকে, ছ'চিয়েল মিডিয়াত উলপাল লগাই থাকে। এই সকল লোকক কৈছোঁ মই পৃথিৱীত দুটা জাতি আছে, এটা পুৰুষ আৰু আনটো হৈছে মহিলা। মোৰ মতে এই দুটা জাতিয়ে আমাৰ পৃথিৱীত আছে, বাকী আৰু চব একোৱে নাই, বাকী হিন্দু মুছলিম চব একে। আপোনালোকে কমেণ্ট কৰে যে ঠিকে পথাৰৰ মাজতে ভিডিঅ' বনায়, চাওক না আজি ক'ত বনাইছো, আজি বনোৱা এই ভিডিঅ'টো কিমানজনে চাই মই সেইটো চাম। চাওক আনলিমিটেড ভিউ,
চাৰিওফালে লাখ লাখ মানুহৰ ভিৰ। গাইজ ফাইনেলি ধুনীয়াকৈ লাইট চাইট জ্বলাইছে। এইটো লাইট ভালকৈ দেখুৱাই আছোঁ মই। প্ৰথমতে এইটো চাই যাওক আৰু এটা বেকগ্ৰাউণ্ড এটা আছে ধুনীয়া একদম। আৰু কি ক'ম আৰু মানে ইয়াৰ পৰা যাবৰ মন নাযায়, এনেকুৱা ফিল হৈছে মোৰ। আৰু চাই লওক গাইজ কি এটা মানে ইয়াতে খাব নেকি, পানী পৰি আছে দেখুৱাইছো। ভিডিঅ'টো শ্বেয়াৰ কৰক প্লিজ, শ্বেয়াৰ কৰক, সকলোৱে শ্বেয়াৰ কৰক, এটা লাইক কৰক, কমেণ্ট কৰক প্লিজ। বহুত কষ্টৰ ফলত এই বৃন্দাবন দৰ্শন হৈছে, আপোনালোকে এই মন্দিৰটোত আহক, এই মন্দিৰটো চাওক না, এই মন্দিৰটোত অহাৰ পিছত ফিল কেনেকুৱা হ'ব, হিন্দু মুছলমান সেইটো আপোনালোকে পাহৰি যাব। কি নক'ম আৰু আপোনালোকক গাইজ, ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ। ৰাতি হ'ল আৰু আপোনালোকক দেখুৱাই দিলোঁ মেইন ৰাতি জ্বলেহে এইটো লাইটটো, মানে একবাৰ ৰঙা জ্বলে একবাৰ নীলা জ্বলে। আৰু গেটটো দেখাই দিছোঁ, সেইটো গেট ভালদৰে হোৱা নাই কোৱালিটি, মানে একবাৰ জ্বলে এবাৰ ৰঙা জ্বলে এবাৰ বেলেগ জ্বলে, এবাৰ কালাৰিং বেলেগ হয়, মানে কালাৰিংটো বেলেগ বেলেগ হৈ থাকে। ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম। ধন্যবাদ, সকলোৱে লাইক কমেণ্ট কৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ। জয় আই অসম, জয় হিন্দ।